Good morning guys. তো মই ফিলহাল এতিয়া মানে আছোঁ কামাখ্যাত। তো মই জাষ্ট এতিয়া কামাখ্যাত আহি পালোঁ। তাৰপিছতে আমি এতিয়া আজি যাব ওলাইছোঁ এখন এয়াৰপৰ্টলৈ যাম। তাৰপিছতে তাত গৈ আমি ক'লৈ গৈ আছোঁ তো সকলোকে নিশ্চয় ক'ম। তো সকলোৱে চাই থাকিব, খুব ভাল লাগিব, খুব ধুনীয়াকৈ হ'ব। তাৰপিছতে আৰু গাইজ যোনে যোনে মোৰ ভিডিঅ'টো মানে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰিব নেপাহৰিব। তো ব'লক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া দাদা আৰু মই মানে গৈ আছোঁ এয়াৰপৰ্টলৈ। তাৰপিছতে এয়াৰপৰ্টত গৈ অলপ ৰেষ্ট কৰি ল'ম। তাৰপিছতে তাতে নাস্তা পানীটো তাতে কৰিম আৰু তাৰপিছতে চাই লওক গাইজ কি হয়। तो फाइनली गाइस अभी एयरपोर्ट पे हूँ। तो कुछ नाश्ता पानी कर लेते हैं। तो नाश्ता पानी करने के बाद इधर से निकलना है हमें। तो आप लोग देखते रहिए। तो गाइस মানে যিহেতু নেকি ফ্লাইটত যাবলৈ মানে মাস্ক প্ৰয়োজন হয়, তো সেইকাৰণে মাস্ক এটা ল'বলৈ গ'লোঁ। তাৰপিছত লগতে নাস্তা পানীও কৰি ল'লোঁ। তাৰপিছত এতিয়া খোজকাঢ়ি গৈ আছোঁ। দাদা বাৰু আগত ৰখি আছে, ৰখাই পিনে আকৌ মই ঘূৰি পিনে মানে মাস্ক কিনিব যাবলগীয়া হ'ল। তো সেইকাৰণে এতিয়া মাস্ক কিনি পিনি আহি আছোঁ জেগালৈ। তাৰপিছত গাইজ ফিলহাল বৰ্ডিং পাছটো ওলাই ল'লোঁ। এতিয়া বৰ্ডিং পাছ হৈ গ'ল। তাৰপিছত এতিয়া যাবলৈ মানে সময় এতিয়াও বহুতখিনি সময় আছে। তাৰপিছত সময়ৰ পিছত যাম আৰু। তো জাষ্ট মানে ইয়াত অলপ ৰখিবলগীয়া হৈছে, কাৰণ কি হয় মানে টিকেট চেক ইন হৈ আছে। তাৰপিছতে লেগেজ অলপ চেক ইন হ'ব, বেগকেইটা ধৰক আপোনাৰ যিকোনো ইলেক্ট্ৰনিক্স বস্তু মানে দেখুৱাবলগীয়া হয় আৰু কি লৈছে কি নাই লোৱা। তো মানে গাইজ ফাইনেলি চেক ইন হৈ গ'ল। তাৰপিছতে জাষ্ট মোৰ লেগেজত মানে ব্লেড এটা পালে। মানে মোৰ বেগটো নানিলোঁ, ভণ্টিৰ বেগটো আনিছিলোঁ। তো তাতে ব্লেড এডোখৰ পালে। তো ব্লেডটো দি কিনে আহিবলগীয়া হ'ল আৰু এতিয়া। তো তাৰপিছত এতিয়া জাষ্ট মানে অলপ দাদাই মানে টয়লেট লাগিব বুলি ক'লে, তো সেইকাৰণে অলপ টয়লেটলৈ গৈছে। তাৰপিছতে অলপ বহি অলপ ৰেষ্ট ল'ম আৰু। তো গৈছোঁ নহয় গাইজ, কি মানে স্মৃতি আৰু ফাৰ্ষ্ট টাইম মানে গাইড লং জাৰ্ণি যাম তালৈকে। মানে গাইজ এতিয়াও বহুতখিনি সময় আছে। বৰিঙো লাগিছে আৰু চাই লওঁ আৰু কিমান সময় আছে। আৰু এতিয়া অৱশেষত গাইজ এতিয়া গৈ আছোঁ। তো ফাইনেলি চব হৈ গ'ল। তো এতিয়া গৈ ফ্লাইটত বহিব লাগে। তাৰপিছত কি চিট নাম্বাৰ 19A। তো চিট নাম্বাৰ 19A বহিব লাগে। তো এতিয়া গৈ আছোঁ আৰু মই আৰু দাদা এইবিলাক আছে পিছফালে। এতিয়া গৈ আছোঁ আৰু গৈ আছোঁ এইবাৰ ফাৰ্ষ্ট টাইম যাওঁ গাইজ। ফাইনেলি গাইজ প্লেনত বহি দিলোঁ। তো ভিডিঅ' বনোৱাৰ এলাউ দিয়া নাই। তো সেইকাৰণে লাষ্ট ভিডিঅ' ইয়াতে বনাই দিছোঁ আৰু। তাৰপিছতে দেখিছেনে আৰু গৈ আছোঁ আৰু পিছফালে মানুহ ধেৰ আছে বাৰু। তো ফাইনেলি গাইজ গৈ আছোঁ। তো দিল্লী কেইটা বজাত মানে আহিব তাত পামগৈ আৰু। তাৰপিছতে কি হয় চাই থাকক সকলোৱে ভিডিঅ'টো। জাষ্ট এতিয়া আমি ফাইনেলি আহি পালোঁ। আহি পাই এতিয়া নামানো বৰ্তমান সেইটো নামি ল'ম। দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ। তাৰপিছতে বাহিৰত ওলাই পিনে মই দেখুৱাইছোঁ বাৰু।
তো গাইজ মানে বাহিৰলৈ ওলাই আহিলোঁ, বাহিৰলৈ ওলাই আহি তাৰপিছতে হেৰি এতিয়া তালৈকে যাবলৈ টেক্সিৰ প্ৰয়োজন। এতিয়া চাই লওঁ আগতে কথাটো পাতি চাই ল'ব, তাৰপিছতে আমি বাৰু গৈ আছোঁ, দেখুৱাই আছোঁ বাৰু, সকলোৱে চাই থাকিব। কোনটো নালাগে ন ক'ত বোলে তো ফাইনেলি অৱশেষত টেক্সি এখন পাই গ'লোঁ। তাৰপিছতে প্ৰীতমপুৰালৈকে গৈ আছোঁ আৰু জেগালৈকে লৈ যাম বুলি কৈছে বাৰু। তাৰপিছতে মই দেখুৱাই আছোঁ বাৰু সকলোকে। তো এতিয়া গাইজ মানে ৰুম বিচাৰি আছোঁ, তো আহি পালোঁ। তাৰপিছত ৰুমটো ভালকৈ চাই লওঁ আৰু কেনেকুৱা কি আছে। তাৰপিছতে তো গাইজ আহি ৰুমত পালোঁ। তাৰপিছতে এতিয়া অলপ ফ্ৰেছ হ'ম বুলি ভাবিছোঁ, মানে খুব ভাগৰ লাগিছে ঘূৰি। তাৰপিছতে অলপ গাটোকো ধুই ল'ম, তাৰপিছতে গা পা ধুই অলপ ফ্ৰেছ হৈ ল'ম। তাৰপিছতে মানে খানা অৰ্ডাৰো কৰি দিছোঁ, তো খানাটো আহিব। তো আৰু গাইজ মানে গা পা ধুই একেবাৰে ফ্ৰেছ হৈ গ'লোঁ। তাৰপিছতে যেতিয়া আমি মানে খানা অৰ্ডাৰ কৰিছিলোঁ, তো এইটো খানাটো আহি পোৱা নাই। তো সেইকাৰণে দাদা আৰু মই শুই আছোঁ আৰু। তাৰপিছত ভাবিছোঁ গাইজ ভিডিঅ'টো আজি ইমানতে সামৰোঁ। আৰু গাইজ ভিডিঅ'টো চাই আপোনালোক কেনে পালে, যদি ভাল লাগিছে গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিসকলে মোৰ ভিডিঅ'টো গাইজ ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত বেল আইকন দবাবলৈ নাপাহৰিব। লগতে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিত মানে ফ'ল' কৰিবলৈ নাপাহৰিব। তো ডিছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। তো আজিলৈ গাইজ বাই বাই, শুভৰাত্ৰি।